সত্যনাৰায়ণে দেখা দি তেওঁৰ উদ্দেশ্যৰ কথা সোধাত বামুণে নাৰায়ণক কৈছিল, দৰিদ্ৰ বামুণ আমি ভিক্ষা মাগি খাওঁ। শুনা, চোৱাখেৰ আটা আনি শিথিল কৰিবা, চোৱাখেৰ ৰম্ভা আনি একতে মথিবা। আৰু শুনা, যদি দুগ্ধ ঘৃত চেনি গুড় গুৱা পাণ, চোৱা পৰিমাণে দিবা শকতি যে মন। আৰু শুনা, ইষ্টমিত বন্ধু বৰ্গ আনিবা ৰাখিয়া, সন্ধ্যা কালে দেহি দৈব একতা কৰিয়া। আৰু শুনা, সত্যদেৱ হৈলায়ন্তৰ ধেনা, ভিক্ষা মাগি বাক গইলা দৰিদ্ৰ বামুণা, ভিক্ষা মাগি বাক গইলা দৰিদ্ৰ বামুণা। ভিক্ষা দিয়া ভিক্ষা দিয়া আমাক
বন্ধু বৰ্গ মাতিয়া বামুণে অসন্ধ্যাকালে বহিৰন্ত সত্যৰতে বনে আইসামিত বন্ধু বৰ্গ মাতিয়া বামুণে অসন্ধ্যাকালে বহিৰন্ত সত্যৰতে বনে আর দেবী রূপে আজ্ঞা দিলা প্রভু ভগবান অগ্নি মতে নানা দৈব কৰিলা স্থাপন এগি মতে সত্য সেৱা কৰিলা বামুণ অদৰিদ্ৰ গুচিয়া পাছে হৈলা বহু ধন দৰিদ্ৰ গুচিয়া পাছে হৈলা বহু ধন শ্ৰদ্ধেয় ধৰ্মপ্ৰাণ বাপসকল দৰিদ্ৰ বামুণৰ কথা ইমানতে এৰিলোঁ ৭৫ কাঠুৰীয়াৰ কথালৈ আহিলোঁ কাষ্টকৰ্ম কৰি আহিলা নিজ ঘৰে সকলোৱে মিলিলা গৈ সেহি কাশীপুৰে তাতে আকৌ কাঠুৰীয়া তৃষ্ণাতুৰ হৈলা পথত কাষ্ট থৈ বামুণৰ ঘৰে চলি গইলা ঐ ৰাম দেখে বিপ্ৰ বহিয়াছে সত্যৰতে বনে কৰজোৰে সুদিলন্ত বামুণ বিদ্যমানে ঐ ৰাম কিবা ব্ৰত কৰা প্ৰভু সেৱনা তোমাৰা কি কাৰণে দুৰ্গতি না হৈলা তোমাৰা তেতিয়া বামুণে কয় বামুণে বুলন্ত মোৰ শুনাহা বচন দুৰ্গতি নাখিলা মোৰ সত্যনাৰায়ণ কাঠুৰীয়া বোলে কথা শুনা ভাই হব আমিও কৰিব পূজা কেমন সম্ভৱ অ' ভাই বল 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 আমিও পূজা কৰিম বল পূজা কৰিম এহি বুলি যুক্তি কৰি কাঠুৰীয়াগণ মাথাত কাষ্ট লৈ হবে কৰিলা গমন সেহি মতে পূজা কৰি কাঠুৰীয়াগণ সত্যৰ কৃপাতে হবে পাই বহু ধন সত্যৰ কৃপাতে হবে পাই বহু ধন কাঠুৰীয়াগণৰ কথা ইমানতে থা কাঠুৰীয়াগণৰ কথা ইমানতে থা কাঠুৰীয়াগণৰ কথা ইমানতে থা ইয়াৰ পিছত যি ঘটিলা তাৰে কথা কয় ইয়াৰ পিছত যি ঘটিলা
হবে বোলে সেৱা কৰি সত্যনাৰায়ণ বহুত আৰম্ভে খেবে নৃপতি ৰাজা বহুত আৰম্ভে খেবে নৃপতি ৰাজা পুনৰবাৰ সদাগৰে সোধা তত্ত্ব সাৰ ইহাকে বিলে হয় ইহাকে বিলে হয় তেতিয়া ৰজাই কয় অপুত্ৰকে পুত্ৰ পায় নিধনী অন্ধজনে চকু পাই অ বন্ধবী কামনা কৰিয়া যদি সপোজে কোনো জানা যি মাগে তাক দিয়ে অসত্য না তেতিয়া সদাগৰে কয় সপুত্ৰ কইনা মোৰ ঘৰে একো নহিলা সপুত্ৰক কৰি মোক অভিধাতাই চজিলা পুত্ৰ কইনা মোৰ ঘৰে একো নহিলা সপুত্ৰক কৰি মোক অভিধাতাই চজিলা এই বুলি সত্যৰ পদে কৰিলা বিনয় কিবা পুত্ৰ কিবা কন্যা যদি দিহে এতেকে জানিবা প্ৰভু সত্যনাৰায়ণ সুবৰ্ণ পতাকা দিয়া এবি বচৰানা সদাগৰে গৃহে চলি গলা সত্যৰ প্ৰসাদে লীলা গৰ্ভৱতী হইলা সত্যৰ প্ৰসাদে লীলা গৰ্ভৱতী হইলা দশমাসে লীলাৰ এক কন্যাই উপজিলা দেখি সদাগৰৰ পাছে আনন্দ মিলিলা দেখি সদাগৰৰ পাছে আনন্দ মিলিলা আজি সাধুৰ ঘৰে উঠে উৎসৱৰ ৰোলা সদাগৰৰ কন্যা জন্মে কথা শুনি গাঁৱৰ যতে দিলা আহি উৰুলি জোকা যত মানে আছে বুঢ়ী হাতত সাধুৰ ঘৰত উপস্থিত এ বাই হ'ব আহে বাই হ'ব অ কন্যাটি চাই আহি চোতালত এ মোৰ মাই ঐ কিছু কোন চলি মোৰ মাই কিছু কোন চলি মেল কৰে ফাহা ফুহা কৰি এ মোৰ মাই ঐ কন্যাটি কিনো চাবা এ গলহানাত এ মোৰ মাই এ বছাৰ দিনা চলি হেন অশুক্ল পক্ষৰ চন্দ্ৰ যেন বাঢ়ে দিনে দিনায় দুখ ভয়
ভাৱনা কৰা তুমি বোলে সদাগৰ খুজিব সত্য ধাৰ দিবাহে কইনা খুজিব সত্য ধাৰ দিবাহে কইনা দৰা বিচাৰি আশা ধুই দুধ পঠাইলা দৰা বিচাৰি আশা ধুই দুধ পঠাইলা দৰা বিচাৰি আশা ধুই দুধ পঠাইলা দৈবক্ৰমে দুটে এক পাতক পাইলা দৈবক্ৰমে দুটে এক পাতক পাইলা কাঞ্চন নগৰে ঘৰ অতি মনোৰম বণিকুলত জন্ম তেওঁৰ শংখৱতী নাম মদন মোহন ৰূপ তেওঁৰ অতি মনোহৰ কন্যাদান কৰে তেওঁ কৰি সমাদৰ সত্যক নুপুজি বিয়া দিলন্ত কইনাক বাণিজ্যক চলি গলা লৈ জোঁৱাইক বাণিজ্যক চলি গলা লৈ জোঁৱাইক আনন্দিত মনে সাধুই বাণিজ্য চলিলা আনন্দিত মনে সাধুই বাণিজ্য চলিলা আনন্দিত মনে সাধুই বাণিজ্য চলিলা অনন্তৰে পুনঃ পাছে জানা কথা ভৈলা অনন্তৰে পুনঃ পাছে জানা কথা ভৈলা বিধিৰ বন্ধন নাযাই খণ্ডন পূজা নাপাই কুপিত ভৈলন্ত নাৰায়ণ বিধিৰ বন্ধন বিধিৰ বন্ধন নাযাই খণ্ডন পূজা নাপাই কুপিত ভৈলন্ত নাৰায়ণ বিধিৰ বন্ধন মহানন্দে সদাগৰে নৌকা সজাইলা বিধিৰ বন্ধন মাঝি মালা পাই সঙ্গে গমন কৰিলা বিধিৰ বন্ধন সন্মুখেৰে কিলা এক ৰজাৰ নগৰ বিধিৰ বন্ধন সেই স্থানে নৌকা বান্ধিলন্ত সদাগৰ বিধিৰ বন্ধন নাযাই খণ্ডন পূজা নাপাই কুপিত ভৈলন্ত নাৰায়ণ বিধিৰ বন্ধন তাতে এক গৃহ পাছে নিৰ্মাণ কৰিলা বেচিতে কিনিতে এক দোকান পাতিলা বেচিতে কিনিতে এক দোকান পাতিলা সত্য নাৰায়ণ প্ৰভু চলনা কৰিয়া ৰজাৰ ভৱনে চুৰ দিলা পঠাইয়া সত্য নাৰায়ণ প্ৰভু চলনা
মুহুৰ বচন এই বেটা সদাগৰে চুৰি কৰি পাতিছে দোকান এই বেটা সদাগৰে চুৰি কৰি পাতিছে দোকান আকাশী বচন পাছে কুনি দুধ গান আকাশী বচন পাছে কুনি দুধ গান আকাশী বচন পাছে কুনি দুধ গান শহুৰ জোৱাই দুয়োকো বান্ধে কেতিকা শহুৰ জোৱাই দুয়োকো বান্ধে কেতিকা বিছানা কৰি ৰজাই আদেশ দিলন্ত বিছানা কৰি ৰজাই আদেশ দিলন্ত কাৰাগাৰে বান্ধি ৰখা গাঁৱত এহিমতে কাৰাগাৰে দ্বাদশ বছৰ সদাগৰৰ ঘৰৰ কথা শুনা কৰবানা সদাগৰৰ ঘৰৰ কথা শুনা কৰবানা কৈত আশা প্ৰাণনাথ এৰিয়া মাত তুমি অবিহনে আমাৰ কি হ'ব বিলাইনে কৈত
একদিনা কলাবতী মহাদুখ বামুণৰ ঘৰত যায় উপাসিতা বামুণৰ ঘৰত যায় উপাসিতা এনেতে তাই দেখে তুষ্ট যদি হয় গদাধৰ স্বামী আৰু পিতা তোমাৰ পাইবা নিশ্চয় স্বামী আৰু পিতা তোমাৰ পাইবা নিশ্চয় অ কলাবতী ঘৰ পোৱাত বহু ভৈলা ৰাতি কলাবতী ঘৰ পোৱাত বহু ভৈলা ৰাতি সন্দেহ কৰিয়া গাড়ী সন্দেহ কৰিয়া গাড়ী অ কাৰ সঙ্গে অত ৰাতি কাহাৰ ঘৰতে অ কিহৰ বাবে পলম হ'ল কি আছে অন্তৰে কাৰ সঙ্গে অত ৰাতি কাহাৰ ঘৰতে অ কিহৰ বাবে পলম হ'ল কি আছে অন্তৰে কলাবতী বোলে আই শুনা বচন কি কাৰণে পলম হ'ল কন্যাৰ কথা শুনি পাছে সত্যদেৱকে কচিতে স্তুতি আৰম্ভিলা তুমি হেনো কৰুণা তুমিতো প্ৰভু যুগে শুই আচন্তৰ সত্যনাৰায়ণে স্বপ্ন দেখাই সত্যনাৰায়ণে স্বপ্ন দেখাই হৈ উঠা ৰজা সত্যবান
স্বপ্ন দেখি প্রভাতে উঠিয়া নিব বনে দুটক চাহিয়া ৰজাই বলে বাণী দুটক চাহিয়া ৰজাই বলে বাণী শুনা শুনা দুধগণ আমাৰ অৱচন শুনা শুনা দুধগণ আমাৰ অৱচন বন্দী খালৰ পৰা আনা বন্দী খালৰ পৰা আনা ৰজাৰা দেখ পাই দুধ চলি গইলা ৰজাৰা দেখ পাই দুধ চলি গইলা ৰজাৰা দেখ পাই দুধ চলি গইলা সাধু বিদ্যমানে যায় সকলো কৰিলা সাধু বিদ্যমানে যায় সকলো কৰিলা কথা শুনি সদাগৰ আনন্দিত ভৈলা ৰজাৰ ওচৰত যায় ৰজাৰ ওচৰত যায় ৰজাই বোলে সদাগৰ শুনা হাবচোন কাৰাগাৰ হন্তে মুক্ত পাইলা দুইজন সবিনয়ে সোধে ৰজাই কোৱা সদাগৰ কোন দেশত থাকা তুমি কি নাম তোমাৰ সাধু বোলে ৰত্নপুৰে আমাৰ বসতি বনিকুলত জন্ম মোৰ নাম লক্ষ্যৱতী বাণিজ্য কৰিব আইলো তোমাৰ নগৰ চোৰ বুলি বান্ধিয়া ৰাখিলা কাৰাগাৰ চোৰ বুলি বান্ধিয়া ৰাখিলা কাৰাগাৰ সদাগৰৰ কথাত লাজ পাই নৰপতি সদাগৰৰ কথাত লাজ পাই নৰপতি নাপিত আনি আখৰ কৰাইলা বহুবিধ অন্ন পানে তুষ্ট ৰজাক চাহিয়া পাছে আদেশ দিয়া নৰপতি যাওঁ নিজৰ দেশে দ্বাদশ বছৰ কাটি গল বিদেশে দ্বাদশ বছৰ কাটি গল বিদেশে সদাগৰৰ কাতৰ শুনি ৰজা সত্যবান সদাগৰৰ কাতৰ শুনি ৰজা সত্যবান সদাগৰৰ কাতৰ শুনি ৰজা সত্যবান ভাণ্ডাৰী মদনক চাই বলে লাভচা ভাণ্ডাৰী মদনক চাই বলে লাভচা শুনা ভাণ্ডাৰী লক্ষ্যৱতী শংখৱতী সাধু দুইজন নৌকা ভৰি থন দিয়া যত লাগে মান ৰজাৰ আদেশে থন নৌকাত তুলি লৈলা ৰজাৰ ওচৰত যাই বিদায় মাৰিলা সদাগৰৰ গলে ধৰি ঐ নৰপতি ঐ ৰাম নাজানি কৰিছো দুখমি বা সম্পত্তি সদাগৰে বোলে তুমি ৰাজ্যৰ ইছাৰা কি দুখ দিব তোমাক কৰ্মৰ আমাৰ এহি বুলি সদাগৰে কৰিলা গমনা পুনঃ পৰীক্ষা কৰিলা সত্য নাৰায়ণ আৰু কন্যাটিৰ বেশ ধৰি শীঘ্ৰে গৈ নদীৰ তীৰে ভৈলাই উপস্থিত সদাগৰৰ গলে ধৰি কয় নৰপতি নাজানি কৰিছো দুখমি বা সম্পত্তি এইমতে সদাগৰ নৌকা ভাহি গইলা কত দূৰে ভৰা নৌকা ভাগিয়াই উঠিলা কত দূৰে ভৰা নৌকা ভাগিয়াই উঠিলা তাক দেখি সাধু কান্দে গলা গলি কৰি কান্দে সুমিত পৰিয়া সাধু ভৈলাই
যিজন সন্ন্যাসী বেশে আছে বহি তীৰে অতি শীঘ্ৰে যাওঁ দুয়ো তাহাৰ ওচৰে অতি শীঘ্ৰে যাওঁ দুয়ো তাহাৰ ওচৰে শংখপতিৰ কথা শুনি সাধু লক্ষ্যপতি শংখপতিৰ কথা শুনি সাধু লক্ষ্যপতি শংখপতিৰ কথা শুনি সাধু লক্ষ্যপতি সন্ন্যাসীৰ ওচৰে যায় কৰিলা স্তুতি সন্ন্যাসীৰ ওচৰে যায় কৰিলা স্তুতি বিপদ তাৰণ তুমি নাৰায়ণ বিপদ তাৰিবা মোকে হৰিহে বাণিজ্য কৰিব হৰিয়ে পৰিছো বিপদে আমি হৰিয়ে তুমি বিনে গতি নাই বিপদ তাৰণ তুমি নাৰায়ণ বিপদ তাৰিবা মোকে হৰিহে ঐ ৰাম চৰণে ধৰি আশা দুই কৰিছে কান্দনা কৃপা কৰা প্ৰভু মোক লৈলো শৰণা ঐ ৰাম লক্ষ্যপতি বোলে প্ৰভু শুনা মোৰা কথা লোকাৰ সকলো ধন কইলা লতা পাতা ই কথা কিয়া বোলে দেৱনাৰায়ণ পূৰ্বৰ প্ৰতিজ্ঞা সাধু কৰা কুমাৰা পূৰ্বৰ প্ৰতিজ্ঞা সাধু কৰা কুমাৰা উল্কামুখ নামে ৰজা মায়া নদীৰ তীৰে বোলো হয় 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 তাহাৰ ওচৰে নৌকা ৰাখিলা সতৰে বোলো হয় 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 সুধিলা তুমি কৰা আহাৰ সেৱন বোলো হয় 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 তাহাতে কামনা কৰি গৈলা নিজ স্থান বোলো হয় 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 পুত্ৰ কন্যা যদি মোৰ গৃহে উপজয় বোলো হয় 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 সুবৰ্ণ পতাকা দিয়া সেবিব নিশ্চয় বোলো হয় 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 বৰ দিলো কন্যা হ'ল দিয়া দিলা তাৰে বোলো হয় 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 দম্ভেনো পুজিলা দুখ পাইলো অন্তৰে বোলো হয় 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 এই মতে হব কথা হয় নাৰায়ণ বোলো হয় হয় পূৰ্বৰ কথা সদাগৰে কৰে কুমৰণ বোলো হয় হয় তাৰ পূৰ্বৰ কথা সদাগৰে কৰে কুমৰণ বোলো হয় হয় অগৃহে যায় অগ্ৰে সেৱা কৰিব তোমাৰ সাধুৰ বচনে তুষ্ট ভৈলা নাৰায়ণ সাধুৰ বচনে তুষ্ট ভৈলা নাৰায়ণ মহানন্দে সদাগৰে নৌকাত চৰিলা জোঁৱাই সংগে লৈ নিজৰ দেশে গইলা স্বামী অহা বুলি জানি ৰংগ ভৈলা মনে কলাৱতী প্ৰসাদক থৈলাগে স্থানে কলাৱতী প্ৰসাদক থৈলাগে স্থানে সুবৰ্ধনী শুনি লন্ত কন্যা কলাৱতী প্ৰসাদ নাখাইয়া গৈলা যথা নিজ পতি প্ৰসাদ নাখাইয়া গৈলা যথা নিজ পতি তাক দেখি কুপিত ভৈলন্ত নাৰায়ণ কলাৱতী বিপদে পৰিলা তেতি কলাৱতী বিপদে পৰিলা তেতি খাতে আহি কলাৱতী দেখিবা পাইলা
কলাবতী বোলে বাপ শরীরে নাখাকে প্রাণ ফুলে প্রভুক নে দেখিয়া কেবিলু নারায়ণ খাবা বলা ও মরি বুবু সাগরে যাব দিয়া মায়ে যিয়ে গলা গলি কান্দে হাহাকাৰ কিবা দুখ হৈলন তই আমাৰ কলাবতী বোলে মাতা ললা তেলি দিলা ও স্বামী বিনে জীৱনয় ৰাম এহি মতে কলাবতী মহাদুখা মানে ও স্বামী স্বামী বুলি সতি কান্দে কানে কানে ও প্ৰাণ গইলা এৰি তুমি বৈধৱ যাতনা কত যে যন্ত্ৰণা দহি দহি মৰিব মই প্ৰাণনা গইলা এৰি আনন্দিত মনে প্রভু হারিছিলা ধরা নয়ন ভরি নে দেখিলু আপনার মুখ অলার কান্দন শুনিয় দুখ দেখি পাশে কান্দালি লাভতি ভূমিত পৰিয়া কান্দে সাধু লেখাপতি ভূমিত পৰিয়া কান্দে সাধু লেখাপতি কোনে এৰাই বাক পাৰে অন্তৰীতে থাকি বোলে কলাবতী প্ৰসাদক অৱজ্ঞা কৰিলা সেইকাৰণে শংখপতি ঘাটে তল গইলা যেতিয়ালৈকে মোৰ প্ৰসাদ কন্যাই নাখাইব তেতিয়ালৈকে তেওঁৰ স্বামী জীৱিত নহব তেতিয়ালৈকে তেওঁৰ স্বামী জীৱিত নহব আকাশী বচনা শুনি আচৰিত ভৈলা খৰজুৰে প্ৰভুৰ আগে কহিবে লাগিলা অধমক কৃপা কৰা প্ৰভু নাৰায়ণ পূৰ্বৰ প্ৰতিজ্ঞা মতে সেবিব চৰণ ভক্তি কৰি কলাবতী প্ৰসাদ খাইলা নৌকা সঙ্গে শংখপতি ভাটিয়াই উঠিলা শহুৰ জোঁৱাই দুয়োজনে গৃহে চলি গইলা শহুৰ জোঁৱাই দুয়োজনে গৃহে চলি গইলা হৰি কুমৰি পাছে স্তুতি আৰম্ভ সুবৰ্ণ পতাকা দিয়া বেদ বিধি মতে পুজিলা সত্য সাধু জোঁৱাই কহিতে পুজিলা সত্য সাধু জোঁৱাই কহিতে অসত্য নাৰ